Hi guys, Assam Porno YouTube channel আপোনালোকক স্বাগতম জনালো। সো গাইস আজি আপোনালোকৰ মাজলৈ মই ধামাকাদাৰ ভিডিঅ' এটা লৈ আনিছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰি থাকিব আৰু আপোনালোকে মোৰ চেনেল প্ৰথমৰ কাৰণে আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰি অল কৰি দিব। সো গাইস মই গৈ আছো আজি কলেজলৈ গৈ আছো। আজি মানে নয়ন নীলিমদা আহিব মানে সেইকাৰণে বহুতেই ভাল লাগিছে আৰু আজি নয়ন নীলিমদাক দেখিম। সদায় মানে টিভি আৰু মোবাইলতে দেখি থাকোঁ ন, আজি অৰিজিনেলকৈ মানে দেখা পাম আৰু আজি মানে বহুতেই ভাল লাগিছে। চ' আপোনালোকো দেখাম। চ' ভিডিঅ'টো মানে আজি ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰি থাকিব আৰু আপোনালোকক কলেজত দেখাম। চ' আজি মানে বহুত ফূৰ্তি লাগিছে মানে লগ পাই মানে কিমান ফূৰ্তি লাগিব মানে। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। ফাইনেলি কলেজ পালোহি আৰু দেখিছে না কলেজখন বাইক চাইক পাৰ্কিং কৰি থ'লোঁ। এতিয়া কলেজৰ ভিতৰত সোমাই যাওঁ। চ' অদাল আহিলি। চ' গাইছ এতিয়া কলেজ আহিলোঁ। তাৰপিছত কেতিয়া মেইনদিনা আহিব এতিয়া ভাবি আছোঁ আৰু এতিয়া দেখিম। ত' বহুত ভাল লাগিছে, ফূৰ্তি লাগিছে মানে আজি লগ পাম বুলি। চ' আপোনালোকক দেখাই আছোঁ মানে ডেম্পুল আহিব আৰু জোনবাই আপোনালোকে চাইছে জোনবাই চিনেমাখন 2004। চ' আহিব আৰু এতিয়া আৰু অপেক্ষা কৰি থাকোঁ। চ' গাইছ ফাইনেলি নয়ন নীলিমদা আহি গ'ল। এতিয়া মই যাওঁ নয়ন নীলিমদা লগ কৰিবলৈ। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো। চ' এতিয়া মই ইয়াত থাকিবই নোৱাৰিছোঁ, নয়ন নীলিমদাৰ ওচৰলৈ যাওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। চোৱাই নাই তোমালোকে ট্ৰেইলাৰটো চোৱা আৰু বন্ধুৰ মাজৰবিলাকত বিলাই দিয়া। কিয়নো আমাৰ সময় এনেকুৱা মোবাইল নাছিলে, আমাৰ সময় চকু আছিলে, কেমেৰা আছিলে। কেমেৰা মানে থকা কেমেৰা, গতিকে আমাৰ এই মোমেণ্টবিলাক কেপচাৰ কৰিবলৈ আমাৰ ওচৰত একোৱেই নাছিলে। তোমালোকে আজি দেশত জন্ম হৈছা, ডাঙৰ দীঘল হৈছা, এখন উন্নত মানদণ্ডৰ কলেজত পঢ়ি আছা। গতিকে এই মেমৰিবিলাকত তোমালোকে ৰাখিবা সযতনে। যেতিয়া কলেজৰ পৰা তোমালোকে আহি গ'ল আচলতে মই ফুৰি ক'ব লাগিছে আৰু আটাইকে তোমালোকৰ মোবাইলটো তোমালোকে উলিয়াই লোৱা। মোবাইলটো উলিয়াই লোৱা আৰু মোবাইলৰ এই আমাৰ মোবাইলখিনি তোমালোকে কেপচাৰ কৰি আনা। কাৰণ যেতিয়া এখন কলেজৰ পৰা ওলাই যাবা, কলেজত হোৱা যিমানবিলাক আমাৰ অনুষ্ঠান আছিলে আৰু কোনোবা আহিছিলে, সেই অনুষ্ঠানবিলাক তোমালোকে মোবাইলত চাই থাকিব পাৰিবা। 5 বছৰ পিছত হ'লেও 10 বছৰ পিছত খুচৰি যেনেকৈ ফেচবুকত যেনেকৈ আহে 3 years ago, 4 years ago, 5 years ago আহে নাই, একজেক্টলি এই মেমৰিবিলাকো তোমালোকে চাই থাকিব পাৰিবা। আৰু খালি মানে আমাৰ তাৰপিছত তোমাৰ ট্ৰেইলাৰ চোৱা নাই। ট্ৰেইলাৰ এটা আছিলে নহয় 10 চাব লাগিব আৰু ট্ৰেইলাৰ তোমালোকে বন্ধুবোৰৰ লগত বিলাই দিব লাগিব। কিয়নো মই ক'ব বিচাৰিছো কি অকল অসমীয়া ছবি অকল বন্ধুৱে নহয়, আহিবলগীয়া আগন্তুক যিমানবিলাক অসমীয়া ছবি, আমাৰ অসমীয়া ছবি চোৱা এটা পৰিৱেশ আমি অসমীয়া মানুহবিলাকে গঢ় তুলিব লাগে। আৰু যিহেতু আমাৰ অসমৰ বাহিৰৰ যিবিলাক আমাৰ চাউথৰ চিনেমাবিলাক বা বলিউডৰ চিনেমাবিলাকে বিশ্ব দৰবাৰত যিদৰে দবদবাই থাকিবলৈ সক্ষম হৈছে, আমাৰ অসমীয়া ছবিও দবদবাই থাকিব লাগিব নে লাগিব। সেই গতিকে আমাৰ আটাই ইয়াত আমাৰ সহযোগ লাগিব। আৰু আটাইতকৈ আমাৰ ডেকা শক্তিবিলাকৰ আটাইতকৈ আমাৰ পাৱাৰ আছে। ডেকা শক্তিয়ে কৰিব পৰা কাম একো নাই, আছেনে? গতিকে দৌৰি যাওঁ 4 নৱেম্বৰ বন্ধু চাম নাই। আৰু আমাৰ
আটাইকে এটা অনুৰোধ কৰোঁ, ছবি এখন সাধাৰণতে কি হয়, খুব প্ৰচাৰ আৰু প্ৰসাৰ হ'লে আমাৰ যেতিয়া আমাৰ গাঁৱে গাঁৱে প্ৰত্যেকৰ মোবাইলে গাঁৱে নাই, গতিকে আটাইকে বিনম্ৰ অনুৰোধ তোমালোকে যাতে প্ৰচাৰ আৰু প্ৰসাৰ আজিকালি ডিজিটেল মাধ্যম হ'ল, হোৱাটছআপতে হওক ফেচবুকতে হওক, তোমালোকে ট্ৰেইলাৰ আৰু গান ৰেকৰ্ড সেইটোৱে হ'ব এটা আমাৰ অসমীয়া ছবিৰ উদ্যোগটোৰ কাৰণে অকণমান তোমালোকৰ অৱদান আৰু ছবিখন এটা সংলাপ যে তোমালোকৰ ট্ৰেইলাৰ আছে চাইছা, ডায়লগ এটা আছে কোকা-কোলা পেপচি হিৰো আমাৰ সেক্সি। তোমালোকৰ কোকা-কোলা পেপচি তোমালোকে ক'ব লাগিব হিৰো আমাৰ সেক্সি। Coca-Cola Pepsi. Energy অকণমান কম, এনাৰ্জি আৰু লাগিব। Coca-Cola Pepsi. মই দৌৰি যাম 4 নৱেম্বৰত বন্ধুৰ লগত বন্ধু চাম, তোমালোকে ক'ব বন্ধুৰ লগত বন্ধু চাম, দৌৰি যাম, তোমালোকে ক'ব লাগিব 4 নৱেম্বৰত বন্ধুৰ লগত বন্ধু চাম, লগত দৌৰি যাম, দৌৰি যাম। ধন্যবাদ, আই লাভ ইউ। মই বন্ধুক উদ্দেশ্য কৰি এটা আমাৰ ছবিখনৰ গীত আছিলে, বন্ধুত্ব গীত, ভাগৰ বুজি নাপালো, আটাইকে ডেডিকেট কৰিছিলো গীতটো। এইটো বন্ধু এটা ইমোচন হয়, শব্দ নহয়, ইমোচন হয়। ই যেনেকে কান্ধত হাতত ধৰিছে, আমাৰ ইজনী ভণ্টি ইজনী কান্ধত মূৰ ধৰিছে, সেইটোৱে বন্ধু ইমোচন হয়। বন্ধুক আমি ভাষাৰে বুজাব নোৱাৰো, কেৱল অনুভৱ। গতিকে বন্ধুক ডেডিকেট কৰি মই কিন্তু 2 লাইন গুণগুণাইছো। ভাগৰ বুজিকে নাপাৰো পৃথিৱী দাঙিলো, সুপতি মাৰিলো, আপোনাৰ গম পাইছে বন্ধু ফিল্মখন আহি আছে। 4 নৱেম্বৰত বন্ধুৰ লগত বন্ধু চাবলৈ যাম। 4 নৱেম্বৰত বন্ধু আহিব। তো আপোনালোকে বন্ধু ফিল্মখন সকলোৱে যে তাকে আপোনালোকক দেখা আছে, নয়নদিনী দা আছে। তো এতিয়া বন্ধু ফিল্মখন আহিব, আপোনালোকে বন্ধু ফিল্মখন চবেই অসমবাসীয়ে আদৰি লোৱাৰ বুলি আশা কৰিছোঁ। এতিয়া নয়নদিনী দাই গান গাব, আপোনালোকে শুনক। Last
বহুত ভাল লাগিলে আজি মই এখন আমাৰ নাচিব কলেজলৈ আহিছোঁ আজিৰ পৰা প্ৰায় 10-12 বছৰ আগত আহিছোঁ এবাৰ তেতিয়া আমি শ্বুটিং কৰি আছিলোঁ আৰু মই নিজকে বিচাৰি পালোঁ তোমালোকৰ মাজত আৰু মই নয়নমণি মই তোমালোকৰ মাজৰ এজন বন্ধু বন্ধুবোৰ ভয়ত নাথাকে দেখিছে এতিয়া টেম্পুলা গৈছেগৈ আৰু কলেজৰ পৰা দেখিছে নহয় কিমান ভিৰ হৈ গৈছেগৈ দেখিছে নহয় টেম্পুলা গৈছেগৈ আৰু বাই বাই খতম বাই বাই চ' গাইজ ফাইনেলি নয়নদিনদাক লগ পাই বহুত ভাল লাগিলে আৰু নয়নদিনদা এতিয়া গ'লগৈ আৰু কলেজৰ পৰা ক'ৰবাত মানে অন্য আৰু কলেজলৈ সোমাবলগীয়া আছে বুলি কৈছে চ' নয়নদিনদাই বন্ধু ফিল্মখন মানে আহিছিলে চ' বন্ধু নয়নদিনদাৰ বন্ধু ফিল্মখন আহি আছে 4 নৱেম্বৰ তাৰিখে চ' আপোনালোকে বন্ধু ফিল্মখন সকলোৱে অসমবাসীয়ে আদৰি লয় চ' বন্ধু ফিল্মখন সকলোৱে চায় চ' সেইটো কাৰণে আপোনালোকে বন্ধু ফিল্মখন চাবলৈ যাব 4 নৱেম্বৰ তাৰিখে চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু চ' নেক্সট ভিডিঅ'ত লগ পাইছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপায় আৰু শ্বেয়াৰ কৰি দিব সকলোলৈ চ' বন্ধু ফিল্মখন আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ আছাম সম্পূৰ্ণ ইউটিউব চেনেলৰ পৰিয়াললৈ মই আশা কৰিলোঁ চবেই যাতে যে বন্ধু ফিল্মখন চাই আৰু আদৰি লয় চ' বাই বাই আজিলৈ ইমানতে শেষ কৰিছোঁ থেংক ইউ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ